নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ BCSBI চেনেলটোলৈ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ অসমীয়া ভাষাৰ জন্ম, ক্ৰম বিকাশ সম্পৰ্কে সাধাৰণ ধাৰণা আৰু ইয়াৰ প্ৰশ্ন উত্তৰসমূহ। গতিকে ভিডিঅ'টি শেষলৈ চাব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ। ইয়াত আপোনালোকে অসমীয়া ভাষাৰ জন্ম, ক্ৰম বিকাশ আৰু উপভাষা, অসমীয়া ভাষা জন্ম আৰু ক্ৰম বিকাশৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টিত আপোনালোকে পঢ়িব পাৰিব। আপোনালোকৰ সুবিধাৰ কাৰণে এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়োৱা হৈছে, যাতে আপোনালোকে অতি ভালদৰে এই পাঠবিলাক পঢ়িব পাৰে। আপোনালোকে ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰিও থৈ দিব পাৰে, কাৰণ এই পাঠটি আপোনালোকৰ অনাগত টেট পৰীক্ষাত অতিকৈ সম্ভাৱ্যপূৰ্ণ। গতিকে আপোনালোকে ভালদৰে পঢ়িব বুলি আশা থাকিল। এই পাঠবোৰৰ ওপৰত যিবোৰ ৰঙা চিন তলত আণ্ডাৰলাইন কৰা হৈছে, এইবোৰ আটাইতকৈ প্ৰয়োজনীয়, অৰ্থাৎ ইম্পৰ্টেণ্ট। গতিকে ময়ো এই কিতাপখনে পঢ়িছোঁ। আপোনালোকৰ সুবিধাৰ্থে মই এই পাঠবোৰ আগবঢ়াইছোঁ, য'ত মই ৰঙা চিনেৰে আণ্ডাৰলাইন কৰি দিছোঁ, যাতে আপোনালোকে অতি সহজে নোট কৰি ল'ব পাৰে। গতিকে ময়ো কৰিছোঁ, গতিকে আপোনালোকেও কৰিব বুলি আশা থাকিল। সেইকাৰণে আপোনালোকলৈ এই পাঠবোৰ আগবঢ়াইছোঁ। শেষৰ ফালে ইয়াৰে প্ৰশ্ন আৰু প্ৰশ্ন উত্তৰসমূহ দিয়া হৈছে, যাতে আপোনালোকৰ সুবিধা হয় পাঠটো মূল্যায়ন কৰিবৰ কাৰণে। গতিকে শেষত আপোনালোকে ইয়াৰ প্ৰশ্ন আৰু উত্তৰসমূহ একেলগে পাব। গতিকে ভিডিঅ'টি শেষলৈ চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব। পাঠসমূহ মই আপোনালোকৰ সুবিধাৰ্থে একাদিক্ৰমে দি গৈছোঁ। এটাৰ পিছত এটা আপোনালোকৰ কোনো এটা বাক্য বা কোনো এটা শাৰী বাদ পৰি যোৱা নাই। গতিকে আপোনালোকে প্ৰথমৰ পৰা ভালদৰে পঢ়িব। নিশ্চয় আপোনালোকৰ অকণমান হ'লেও সহায়ক হ'ব বুলি মই আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে। আৰু শেষত আপোনালোকে প্ৰশ্নাৱলী আৰু উত্তৰসমূহ পাব। গতিকে আপোনালোকৰ বহুখিনি প্ৰেক্টিচ হ'ব, অভ্যাস হ'ব। গতিকে নিশ্চয় আপোনালোকৰ আশা কৰোঁ এই ভিডিঅ'টি ভাল পাব চাই।
ধন্যবাদ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মোক কমেণ্টত জনাব। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকল বন্ধু বান্ধৱীয়ে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ মই আৰু বেছি ভাল বনাব পাৰোঁ, তাৰ কাৰণে ছাজেশ্যন কৰিব। ধন্যবাদ।